আজি বেংগলোৰ বাৰত গৈ পেলাই আমাৰ উৎপাতৰ শেষ নাই আৰু আজি লগতে এনেকুৱা ইউনিক ডিশ খাইছো নহয় কি আপোনালোকক গ্যাৰান্টি দিছো কি আপোনালোকে আজিলৈকে খায়ে পোৱা নাই। নমস্কাৰ সকলোকে মই হলো সমলৰ কি ষ্টেইং ইন বেংগলোৰ এণ্ড ওয়েলকাম বেক টু মাই মিনি ব্লগ। ৰাইজ মই আজি আহিলো মোৰ ওচৰত থকা এখন পাবলৈ অহাৰ কাৰণে ভুল চুল নুবুজিব দেই, মৎস্যত খাবৰ কাৰণে অহা নাই কিন্তু মানে কিছুমানে আগতে ভাবি লয় যে সেই কাৰণে ডিসক্লেমাৰ এটা দি দিলো। আহি মই অৰ্ডাৰ কৰিলো এটা কোক আৰু তাৰ পিছতে এই পনীৰ পপকৰ্নটো অৰ্ডাৰ দিলো। এইটো কিন্তু মই কতো আজিলৈকে ট্ৰাই কৰি পোৱা নাই কিন্তু খাই পেলাই কিন্তু মজা আছিলে। তাৰ পিছত আমি আহি গলো পাবৰ ওপৰ ভাগটোলে। এম্বিয়েন্সটো কিন্তু খুবেই ধুনীয়া আৰু এই সুন্দৰ এম্বিয়েন্সটোৰ লুফ্ট উঠাই মই মোৰ ড্ৰিংকটো মানে কোকটো এনজয় কৰিলো। এতিয়াও সময় আছে দেই, ভুল নুবুজিব কিন্তু। যেনেকে লাহে লাহে পাবৰ লাইটিংটো বাঢ়ি গল তেনেকে মোৰ ভিতৰ মাইকেল জেকসন জাক খাই গল আৰু তাৰ পিছত আমাৰ উৎপাত আৰম্ভ আৰু চবেই ডিজেৰ মজা গানত নাচিব ধৰিলে। এতিয়া অলপ নাচি পেলাই উই আৰ বেক টু খানা এগেইন ৰাইজ। এইটো কিবা মাছৰুমৰ ডিছ আছিলে, নামটো বাৰু পাহৰি থাকিলো কিন্তু খাই মাই গড মজা আছিল কিন্তু। আৰু তেনেকে অলপমান খাই মেলি লোৱাৰ পিছত মোৰ নাচন আকৌ আৰম্ভ ৰাইজ, কাৰণ বঢ়িয়া গান কেইটামান লগাইছিলে। এনেকুৱা মজা গান লগালে মোক আপুনি ধৰিবই নোৱাৰিব কি এইটো ময়ে নে, মানে মোৰ গোটেই ৰূপটোৱে চেঞ্জ হৈ যায় ৰাইজ। এতিয়া আকৌ নাচি পেলাই আকৌ বহিছো খাবলৈ, মানে নাচি ভোক লাগেতো সেইকাৰণে একেবাৰে খোৱা নাই, গেপ লৈ খাইছো অলপ। এইটো যে ভাতৰ নিচিনা দেখিছে এইটো বোলে মালয়েছিয়াৰ জাসমিন ৰাইচ হয়। খাই পেলাই কিন্তু বঢ়িয়াই লাগিলে। মই মানে আজিকালি ট্ৰাই কৰো অলপমান ইউনিক খানাবোৰ খাবলৈ, যাতে এটা নতুন এক্সপিৰিয়েঞ্চ ল'ব পাৰো আৰু আপোনালোকক নতুন খানাও দেখাব পাৰো। চ' ৰাইজ আজিৰ ভিডিঅ'টো ইমানে আছিলে, যদি ভাল পালে লাইক এটা কৰি যাব দিয়ক। পিছে চলক পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।